হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰাধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধাই ঋষিৰ আগত তোমাৰ দাদায়ে যে সেইদিনাখন মোক মাৰিবলৈ মানুহ পঠাইছিল সেই কথাটো কৈ দিছিল আৰু ঋষিয়ে ৰাধাৰ কথাত বিশ্বাস কৰা নাছিল আৰু খঙতে গুচি আহিছিল আৰু ঘৰলৈ আহি ককায়েকক কথাবিলাক সঁচা নেকি বুলি সোধাত ককায়েকে ময়ে ৰাধাক মাৰিবলৈ মানুহ পঠাইছিলোঁ বুলি কৈছিল আৰু ককায়েকৰ কথাবিলাক শুনি ঋষিৰ বহুত বেছি খং উঠিছিল আৰু নবৌয়েকৰ আগত মই ৰাধাক নাপালে মৰি থাকিম বুলি কৈছিল আৰু সেইবাবে ঋষিক নবৌয়েকে চৰ মাৰি দিছিল। আৰু ইফালে ৰাধাহঁতৰ হস্পিটেলত সকলোৱে মিলি মানুহ এজনক বচাব নোৱাৰাৰ বাবে মানুহখিনিয়ে ৰাধাহঁতক মাৰপিট কৰিছিল আৰু সেইবাবে ৰাধায়ে দুখ মনেৰে ঘৰলৈ উভতি আহি আছিল আৰু সকলোবিলাক কথাক ঋষিৰ আগত কৈছিল। আৰু তেতিয়া ঋষিয়ে ককায়েকে এনেকুৱা কৰাৰ বাবে ঋষিয়ে ৰাধাৰ ওচৰত ক্ষমা বিচাৰিছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ঋষিয়ে ককায়েকক আকৌ এবাৰ বুজাবলৈ চাব, কিন্তু ককায়েকে মোৰ আগত ৰাধাৰ নাম নলবি বুলি ক'ব আৰু মই তোৰ বিয়া গৌৰীৰ লগত ফাইনেল কৰিছোঁ, গতিকে অহা সোমবাৰে তোৰ আৰু গৌৰীৰ বিয়া, গতিকে সাজু হৈ থাকিবি বুলি ক'ব। এতিয়া বাৰু ঋষিয়ে কি কৰিব? গৌৰীক বাৰু বিয়া কৰাবনে? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত। ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।